খান দেখা আৰু ভিডিঅ'টো নিশ্চয় চুটি হ'ব। গাইছ এদিন এটা লৈছিলোঁ ডালিম, তো এডাল লাগিছে বাৰু, এই ফুল দিছে আৰু এইটো এটা ডালিম লাগিছে। এইটো লাগিছে আৰু কৰদৈ চাওক গাইছ মোৰ খেতি, এয়া পালেং শাক এনে কৰিছোঁ গাইছ, এয়া পালেং শাক খেতি। ইফালে আছে এয়া নেহৰু গাইছ। তাৰপিছত বেঙেনা চলা পুলিও আছে এক্সট্ৰা, ৰঙালাও এটা লাগিছে বাৰু আৰু গছডাল আৰু এয়া আমাৰ অমিতাডাল 4টা নে 5টা লাগছি বাৰু। এডাল কমলটা পুলি ৰুইছোঁ লগতে, আৰু এতিয়া কি বুলি কয় লেচেৰা। তিল ৰুইছোঁ লগতে, চব এক্সট্ৰা কৰি দিছোঁ আৰু এটা লেচেৰা হয় লাগছি বাৰু, বহুতখিনিয়ে লাগছি। বহুতখিনি লাগিছে, ভাত জ্বলা বুলি কয় আমাৰ ইফালে। ভেন্দি বুলি বুলি হৈছিল আৰু লাইনটো দীঘলে আছে বাৰু। বেঙেনা বৰ্তমান লাগিব ধৰিছে আৰু এই বেঙেনা বৰ্তমান লাগিছে। বগাইছে বাৰু পানী দিওঁ, বেছি দিন নাই লাগিব আৰু ফুল দিছে। তাৰপিছত আছে যে বেহাৰ, লাগিছে বাৰু ইয়াত বিলাহী লাগিব নেকি, এইবোৰ পুচাও লগতে গাইজ ভিডিঅ'টো কেনেকুৱা লাগিল, যদি ভাল লাগিছে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, আৰু ভিডিঅ'বোৰ যদি ভাল লাগিছে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব।